মাৰক মৰি মৰি জীয়াই থকাতকে মাৰি পেলাওক মোক হয় নেকি ঠিক আছে তেতিয়াহ'লে তথাস্তু এইডাল ক'ৰ পৰা ছাৰ আপুনি চিন্তা নকৰিব ইয়াৰ ষ্টেটমেণ্ট সকলোবোৰ মই ৰেকৰ্ড কৰি থৈছোঁ কেৱল আপুনি কাকো নক'ব দেউতাই কি ক'লে সেইটো কল তাৰ খবৰ পাইছো বুলি কৈছে আৰু পেহীও ওলাই আহিছে পেহীয়ে কিয় আহিব লাগে মাইকী মানুহ এক কাম কৰ তই আহিব নালাগে যদি কিবা প্ৰব্লেম হয় মই তোক ফোন কৰিম তই ঘৰতে থাক মই মাইকী মানুহ হলো বুলি মোৰ দম নাই নেকি বে যোৱাবাৰো তাক দুটা গোৰ মাৰি এৰি দিছো এইবাৰ বুজিবহি কাৰ পাল্লাত পৰিছে ৰ দেউতাই ফোন কৰিছে দেখোন দে হ'ব দে একজেক্টলি লোকেশ্যন সেইটোৱে নে ঠিক আছে মই গৈ আছো ফুকন Stop it, Mrs. Barua. Stop it. Aunty! Dada! Dada! Dada, মই তাক মাৰি পেলালো দাদা তাক মই মাৰি পেলালো সি আমাৰ ঘৰখন শেষ কৰি পেলাইছিলে মই তাক শেষ কৰি পেলালো হ'ব বন্তি ছাৰ এইটো লোৱা ইয়াতে সকলো ইয়াৰ স্বীকাৰোক্তি ৰেকৰ্ড কৰি থোৱা আছে SP ছাৰলৈ পঠিয়াই দিয়া সেইবোৰ হ'ব প্ৰথমতে আপুনি ডক্টৰৰ ওচৰলৈ ব'লক ছাৰ ইয়াক এইবোৰ কোনে কৰিলে
এনেকুৱা কৰিলি হা মই পুলিচৰ হতুৱাই তাক ধৰালোহেঁতেন পুলিচে আকৌ ধৰিব সি আকৌ পলাব আকৌ মোক আৰু মোৰ ঘৰখনক সি কষ্ট দিব দাদা তাক আৰু মই সেইটো কৰিবলৈ নিদিওঁ ভণ্টি তোৰ কথা নুশুনি মই যিটো ভুল কৰিছিলো তাৰ ফল এইটোৱে হ'ব লগা আছে মাথো তই মোক ক্ষমা কৰি দিবি দাদা তই মোৰ বাবে বহুত কষ্ট পালি অ দাদা Hey. মোক ক্ষমা কৰি দিবি মন তেনেকৈ কিয় কৈছা চান্দিনী দুখ নাই বুলি জানিও বাৰে বাৰে তাইৰ গাত দুখ আছে বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিলো মই কিয় জানো নিজৰ মনটোক জোৰকৈ ঠগাবলৈ খুজিছিলো মই কাৰণ মই জানোৱেই যিবোৰ হৈছিল সেইবোৰ চব ময়ূৰৰ বাবে হৈছিল ইচ্ছা কৰি তহঁতক কষ্ট দিয়াৰ বাবে মোক ক্ষমা কৰি দিবিনে তহঁতে আপুনি আমাৰ লগত যাব লাগিব কলৈ থানালৈ এখেতে মাৰ্ডাৰ কৰা আমাৰ ওচৰত প্ৰমাণ আছে আহক গৈছো মন বেয়া পাই নাথাকিব তোৰ আৰু দাদাৰ বেয়া মই কেতিয়াও বিচৰা নাই বিপদত চান্দিনীৰ ওপৰত যেনেকৈ বিশ্বাস ৰাখিছিলি তেনেকৈ গোটেই জীৱনটো তাইৰ ওপৰত বিশ্বাস ৰাখি ভালকৈ থাকি আহক আহক ৰিলেক্স আই এম প্ৰাউড অফ ইউ অফ ডিউটি হৈও আপুনি এটা ডাঙৰ প্ৰব্লেম ছল্ভ কৰিলে আচল ক্ৰেডিটটো কিন্তু ছাৰ লকআপৰ ভিতৰত থকা মানুহজনী ময়ূৰ বিভাস চক্ৰৱৰ্তীৰ সহযোগী ক্ৰিমিনেলজন কিন্তু আমাৰ থানাতে আছে আচ্ছা মিষ্টাৰ দাস আপুনি এই ভিডিঅ'টো চাওকচোন ফুকনৰ সন্মুখত ময়ূৰ বিভাস চক্ৰৱৰ্তীক মৰাৰ আগে আগে কৰা কনফেশ্যনৰ ভিডিঅ' চাওক ফুকন আপুনি যাওকগে যাওক ৰেষ্ট লওক ঠিক আছে চক্ৰৱৰ্তী সমীৰণ ছাৰক থৈ আহাগে নালাগে মই পাৰিম পাৰিলেও নালাগে তেওঁলোকক লগত লৈ যাওক ছাৰ চাহকাপ খাব নেকি লৈ আহক কেনেকুৱা পালে মোৰ ভুল হৈ গ'ল ছাৰ কোনোবাই ষড়যন্ত্ৰ কৰিছে কাহিনী চব পিছত শুনিম এতিয়া আপুনি ৰিজাৰ্ভত ৰিপৰ্ট কৰক প্লিজ ছাৰ Shut up! Go! দাস ছাৰক কোনেও ব্লেকমেইলিং কৰিব নালাগে ছাৰ তেখেতৰ চৰিত্ৰটোৱে তেনেকুৱা জানো
আচ্ছা, ময়ূৰ বিভাস চক্ৰৱৰ্তীক হত্যাৰ পৰিকল্পনা কিমান দিনৰ পৰা আছে? কেতিয়াৰ পৰা ভাবিছিল তাক মাৰিম বুলি? যেতিয়া সি মোৰ পেটৰ সন্তানটো মাৰি পেলাইছিল। সুবিধা বিচাৰি বিচাৰি আজি কামটো কৰিম। জানো সি বেয়া মানুহ, কিন্তু শাস্তি দিবলৈ আইন আছে। আইন হাতত তুলি ল'লে আপুনি শাস্তিটো পাবই। মনৰ ভিতৰত যিমান শাস্তি আছিল, এইটোতো তাৰ ওচৰত তেনেই সৰু ছাৰ। মোক ফাঁচি দিয়ক ছাৰ, মই ৰিকুৱেষ্ট কৰিছো আপোনাৰ ওচৰত। ভণ্টি, শুন শুন শুন, কি হৈছে তোৰ? শুন, কি হৈছে তোৰ? চাও শুন, কি হ'ল? এইবোৰ দেখোন তেজ। ঘৰত কোনো নাইয়েচোন, এখেতো নাই, চন্দ্ৰিকাও নাই। থানাত আছে চাগে চব। ৰূপতীয়ে চাকু মাৰিছিল। চন্দ্ৰিকা বৰুৱাই তাক মাৰি পেলালে। কিমান সহ্য কৰিব আৰু তেখেতে বহুত বেছি কষ্ট দিছিলে। ভগৱান আছে, শুন, ভগৱান আছে। এতিয়া তই তোৰ চাকৰিটো নিশ্চয় ঘূৰাই পাবি। মা, তই কেনেকুৱা মানুহ মা? মাইকী মানুহ এজনে গিৰিকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি তাক মাৰি জেললৈ গৈছে। তেখেত দুদৰে মাইকী মানুহ নহয় জানো? এবাৰলৈকে তেখেতৰ কথা ভাবিবলৈ মন যোৱা নাই নে? ভাবি কি পাম, যি হবলগীয়া আছিল তো হলে। ঠিক আছে দে, মই অলপ শুই লওঁ ৰহ, তই চিন্তা নকৰিবি। বেছি হৈছে নেকি চাওঁ? নাই নাই নাই, বৰ বিশেষ বেছি হোৱা নাই, বৰ বেছি চিন্তা কৰিব নালাগে। জাহ্নৱী, জাহ্নৱী, ক'ত গ'ল গোটেই ঘৰৰ মানুহ সোপা? এটাও মানুহ নাই যে। জাহ্নৱী, দাদাকে ফোন এটা কৰি চাওঁ। ফোন কৰি আছ কিয়? ঘৰত কোনো নাইয়েচোন, এখেতো নাই, চন্দ্ৰিকাও নাই। থানাত আছে চাগে চব। থানা? মনে আকৌ কিবা কৰিলে নেকি? মনে নহয়, চন্দ্ৰিকাই চন্দ্ৰিকাই? কি কৰিলে চন্দ্ৰিকাই? মাৰ্ডাৰ কৰিছে। কি? চব খেলি মেলি হৈ গ'ল। চব খেলি মেলি হৈ গ'ল মানে? চন্দ্ৰিকাক মই বেয়া নাপাওঁ, কিন্তু তাই আঁতৰি গ'লে ভাল আমাৰহে হ'ব। মা কালি শপত, কোনে ক'লে তোক চন্দ্ৰিকা আঁতৰি যাব বুলি চিন্তা কৰিছো বুলি? তেন্তে তোৰ মুখৰ কালাৰ সলনি হৈ যাব, তেতিয়া গম পাবি চন্দ্ৰিকাই কাক মাৰ্ডাৰ কৰিছে। কাক? ময়ূৰ বিভাস চক্ৰৱৰ্তী। চুৰিৰে খুচি নেফানে পৰি পেলালে তাক। মই ডেড বডিটো চাবলৈ গৈছিলো, কিন্তু চাবই নোৱাৰিলো। অ দাদা, এতিয়া আমাৰ কি হ'ব? আমি কিবা বিপদত পৰিম নেকি? অন্য বিপদ নহ'ব, কিন্তু হয়তো তাৰ নামত থকা কোম্পানীৰ শ্বেয়াৰ ট্ৰাষ্টলৈ যাব। মোৰ কথাত কেছ নেখেলে। কুঞ্জন মান বৰুৱা হয় মই। উকিল চুকিল একো নামানিম, দৌৰাই দৌৰাই মাৰিম। পিটিম বুলি কৈছো, পিটিম।